মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা এতিয়া তোমালোকৰ অংকুৰণ কিতাপখনৰ একেবাৰে শেষৰ পাঠটোৰ যুক্তাক্ষৰকেইটা আমি পঢ়োঁ। শেষৰ পাঠটো এটা সুন্দৰ কবিতা, ঋতু আহে ঋতু যায়, আৰু তাত আমি দুটা যুক্তাক্ষৰ শিকিম। হয় অস্ম, হয় স্ম। এইকেইটা যুক্তাক্ষৰ কোনকেইটা আখৰ লৈ গঠন হৈছে তাক চাবলৈ আমি পাঠটোৰ পিছৰ পৃষ্ঠাত যুক্তাক্ষৰ ভাঙি দেখুৱাইছে তালৈ যাওঁ আহা। এতিয়া চোৱা, প্ৰথমতে আছে মূৰ্ধন্য স যোগ ম, হয় অস্ম। গ্ৰ তাত দীৰ্ঘিকা, হয় অস্ম গ্ৰীষ্ম। ভ দীৰ্ঘিকা ভি, হয় অস্ম ভীষ্ম। এতিয়া তাৰ পিছৰটো যুক্তাক্ষৰলৈ আহা। তাৰপিছতে আছে তালব্য স যোগ ম, হয় স্ম। হয় স্ম, তালব্য হতাকাৰে সা বা তালব্য হতাকাৰে খা, ন স্ম খান। হতাকাৰে কা, হয় অস্ম দীৰ্ঘিকা অস্মি ৰ কাশ্মীৰ। এই দুটা যুক্তাক্ষৰ আমি শিকিলোঁ। এতিয়া পুনৰ এবাৰ প্ৰথম পাঠৰ পৰা আমি দ্বিতীয় শ্ৰেণীত কেইটা যুক্তাক্ষৰ শিকিলোঁ সেইটো আলোচনা কৰিম, আৰু নতুন নতুন কেনেদৰে শিকা যুক্তাক্ষৰবোৰ আমি পঢ়োঁ। পাঠটোৰ তলত যিখিনি পঢ়িবলৈ দিছে শব্দ সেইখিনি পঢ়িম। এতিয়া আজিৰ ভিডিঅ'টো ইমানেই।